আজি আমি যাম সৰস্বতী পূজাৰ কাৰণে কাপোৰ কিনিবলৈ আৰু যিহেতুকে সৰস্বতী পূজাৰ কাৰণে বৰ বেছি দিন নাই সেইকাৰণে আজি আমি যাবলৈ ওলালোঁ কাপোৰ কিনিবলৈ আৰু কাপোৰযোৰ কিনিলেইতো নহ'ব কিনাৰ পাছত ক'ত চিলাব দিম কি কৰিম বুলি ভাবি থাকোঁতে সৰস্বতী পূজা আহিয়েই পাব। ল'ৰাবিলাকৰে ভাল হয় ন, সিহঁতৰ মানে কাপোৰযোৰ কিনিলেই হৈ যায় সৰস্বতীৰ নামত। আৰু আমাৰ ছোৱালীবিলাকৰ মেকআপ কিনিব লাগিব, কাণফুলি কিনিব লাগিব, কিমান যোগাৰ লাগিব। আৰু ইয়াত চাওকচোন গছবিলাকৰ মানে পাত নাইকিয়া হৈ গৈছে, মানে শীতকাল হৈ গৈছে যে সেইকাৰণে। আৰু পৰিৱেশবিলাক চাওকচোন ইমান শুকান হৈ গৈছে, ধূলি মানে বৰষুণ এজাকৰহে প্ৰয়োজন বুলি মই ভাবোঁ। বৰষুণ জাক দিলে ধূলিবিলাক নাইকিয়া হৈ গ'ল হয় আৰু গছবোৰেও অকণমান জীপ পালে হয়। আৰু আজি যে কাপোৰ কিনিবলৈ যাম, কাপোৰযোৰ মোৰ বাবে নহয় মোৰ ভণ্টিৰ বাবে, মই বেলেগ কিবা সামগ্ৰীহে কিনিবলৈকে যাম। আৰু এনেকৈয়ে আমি আহি পালোঁ টাউনলৈকে আৰু টাউনলৈকে আহি আমি ভাবি আছোঁ যে কোনখন দোকানত কাপোৰ কিনিম, মানে সকলো দোকানতে মানুহৰ ভিৰ হৈছে। আৰু দুখনমান দোকানত সোমাইছিলোঁ কিন্তু তাতে মানে মানুহৰ ইমান ভিৰ আৰু আমাক দোকানীয়ে কাপোৰ দেখুৱাবলৈ পৰা নাছিল আৰু তাতে ৰ'বলৈ কৈছিল, কিন্তু আমি ইমান সময় আমাৰ হাতত নাই যে ৰৈ থাকিম। আৰু বেলেগ এখন দোকানত আহি এনেকৈ কাপোৰ চালোঁ আৰু ইয়াৰ আগতো আমি 3যোৰমান কাপোৰ চাইছিলোঁ, কিন্তু সেইকেইযোৰ ইমান এটা ভাল লগা নাছিল আৰু এইযোৰ বহুত বেছি ভাল লাগিছিল। ভণ্টিৰ হেনো কাপোৰযোৰ বহুত বেছি ভাল লাগিছিল আৰু এইযোৰকে ল'লোঁ ফাইনেলি। আৰু ইয়াত দাদাজনে পেকিং কৰি আছে আৰু মেকআপৰ কিছুমান সামগ্ৰী লৈ আমি ঘৰলৈকে উভতি আহিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তেনেহ'লে আজিলৈকে বাই বাই।